माननीय मुख्यमंत्री हिमंत विश्व शर्मा डांगरिया आपनाक यार पৰাই नमस्कार जनाइছোঁ। मैं कथा दुआषारमान नकওঁ বুলি ভাবিও আজি ক'বলৈ মই বাধ্য হ'লোঁ। মই আপোনাক পোনপ্ৰথমে সুধিব বিচাৰিছোঁ, প্ৰতিটো টিভি চেনেলৰ সাংবাদিকে আপোনাক বেয়া পায় নেকি? আৰু সাংবাদিকসকলটো কোনো পক্ষপাতী নহয়, আমি যিমান দূৰ জানো। কিন্তু আপুনি সাংবাদিকক লক্ষ্য কৰি লয় আৰু বিশেষতে প্ৰতিদিন টাইমৰ সাংবাদিকসকলক বিশেষভাৱে আপুনি লক্ষ্য কৰি লয়। আমি যিমানখিনি বুজি পাই আছোঁ, কিন্তু প্ৰতিদিন টাইমৰ সাংবাদিকসকল যেনিবা স্পষ্টকৈ কথাখিনি ক'লে, অইনেও নোকোৱাকৈ থকা নাই, অইন চেনেলতো দেখাই আছে, আমি সেইখিনিও আমি দেখি আছোঁ। তেখেতলোক যেনিবা স্পষ্টকৈ তথ্য সহকাৰে আপোনাৰ ভুল ত্ৰুটিখিনি দাঙি ধৰিছে। সেইখিনিতো মিছা কথা নহয়, আমি যিমানখিনি বুজি পাই আছোঁ সেইখিনিতো কেতিয়াও মিছা কথা নহয়। আপুনি কৈছিলে যে ৰাহুল গান্ধী ডাঙৰীয়া ডক্টৰ ভূপেন হাজৰিকা ঢুকাওঁতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ তেখেত অহা নাছিলে। কিন্তু এতিয়া আপোনাৰ কেনেকুৱা লাগিছে সেই ফটোখন যেতিয়া নেকি ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া শ্ৰদ্ধাঞ্জলি জনোৱা ফটোখন আপোনাৰ মোবাইলৰ পৰাই হেনো টুইট কৰিছিলে, সেইটোতো কেতিয়াও মিছা হ'ব নোৱাৰে। এতিয়া এই কথাখিনি উদঙাই ধৰা মানেই কি মিছা কথা কৈছে নেকি? মিছা কথাটো কেতিয়াও ক'ব নোৱাৰে। আমিতো গাঁৱৰ মানুহ হ'লেওতো আমি ইমানো বুৰ্বক নহয়, আমিতো কিছু কথা বুজি পাওঁ। আপোনাৰ দৰে উচ্চ শিক্ষিত নহ'ব পাৰোঁ, কিন্তু আমাৰো বুজিব পৰা শক্তিটো আছে কিছুমান কথা। কিন্তু চব কথা আপুনি ৰাজনীতিৰ চালেৰে আপুনি বোকা ছটিয়াই দিয়ে কথাবিলাক। চব কথা ৰাজনীতিৰ চালেৰে নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি দৰকৈ ভাবকচোন। আমি জুবিনদাৰ আমি পাগল অনুৰাগী নহয়, কিন্তু কিয় নাজানো, কিন্তু আমাৰ যেন বুকুখন খালী হৈ গৈছে এনেকুৱা লাগি থাকে। আমাৰ বুকুখন খালী হৈ থাকে যেন এনেকুৱা লাগে, কিবা এটা যেন হেৰাই গ'ল, বহুত ডাঙৰ কিবা এটা যেন হেৰাই গ'ল এনেকুৱা লাগে। বাৰু যা হওক বা মই সেইখিনি কথালৈ নাযাওঁ। সিদিনা বাক্সা জিলালৈ আপোনাৰ চৰকাৰৰ আৰক্ষী বিষয়াসকলে শ্যামকানু সিদ্ধাৰ্থকে ধৰি 5জনক জেললৈ লৈ গৈছিলে। যিখিনি পৰিস্থিতি হৈছিল আমি টিভি চায়ে আছোঁ। আপুনি দিল্লীত আছে, কিন্তু আমি টিভিৰ কাষত আছোঁ। আপুনিও দিল্লীত টিভি চাই আছেনে কিবা চাই আছেনে সেইটো আমি ক'বলৈ নাযাওঁ, কিন্তু আমাৰ চকুৰ সন্মুখত গীতাৰ্থনে সেইটো কি বুলি কয়, তাকতো মোৰ একদম ভাল মাত মাতিবলৈ মোৰ মন নাযায়। শান্ত পৰিৱেশ এটা গঢ় লৈ বহি পেলাই প্ৰতিবাদ কৰিবলৈ বিচৰা আমাৰ জুবিনদাৰ অনুৰাগীসকলক তেওঁ লাঠিডালৰে যেনেকৈ চোচা মাৰি প্ৰহাৰ কৰিবলৈ গ'ল, তাৰ পাছত জুবিনদাৰ অনুৰাগীসকলে জুবিনদাৰ ভাল পোৱা যিটো শক্তি সেইটো দেখাই দিয়াৰ কাৰণে আপুনি কি কৈছে যে সিহঁত জুবিনদাৰ অনুৰাগী নহয়। জুবিনদা যদি অনুৰাগী নহয়েই, জুবিনদাক যদি ভাল নাপায়েই, এনেকৈ কান্দি কান্দি মানুহ বিলাই নোহোৱা হৈ ফুৰিব পাৰেনে? আপুনি এবাৰ ভাবি চাওকচোন। আমি টিভি চাই থকা অৱস্থাতে যিটো পৰিৱেশ হৈ গ'ল, আমি চাই থাকিব পৰা নাই।
সুস্থ মগজৰে আমি চাই থাকিব পৰা নাই। আমি ইমানেই কান্দিছোঁ। শাস্ত্ৰত এটা কথা আছিলে যে কলিৰ শেষত হইব কল্কি অৱতাৰ, কাটি মাৰি মেলচক কৰিব বুন্দা মাৰ। যেন সেয়াই হ'বলৈ গৈছে বুলি আমি ইমান কান্দিছোঁ যাতে এই পৰিস্থিতিটো দুনাই আকৌ নহওক। কিন্তু আপুনি কি কৈছে যে এই পৰিস্থিতিখিনি মিছা জুবিন অনুৰাগীয়ে এইখিনি কৰিলে। মিছা জুবিন অনুৰাগীয়ে যে আমাৰ ভগৱানকেই মাৰিলে, আমাকো গুলি কৰি মাৰক বুলি ক'ব পাৰিব নেকি? আপুনি কওকচোন। আপুনি আক লাগিছে, তাক লাগিছে, তাক এইটো কৈছে, ইটোক সিটো কৈছে, কি আপোনাৰ মুখত ওলোৱা নাই? আপোনাৰ দৰে এজনটো মুখ্যমন্ত্ৰী পৰাটোতো জনসাধাৰণে সেইটো আশা নকৰে। সেইটো আশা কৰে জানো? আমিতো বহুত মুখ্যমন্ত্ৰী দেখিছোঁ। আপুনি নাভাবিব আপোনাক এই কথাকেইটা কোৱাৰ কাৰণে যে মই কংগ্ৰেছ, মই কিবা, সেইটো আপুনি নাভাবিব। মিছাটো ভুলতো নাভাবিব। আপোনাতকৈ মই পুৰণা বিজেপি। মই বিজেপিক মই ভাল পাওঁ। বিজেপি মোৰ তেজত আছে। ভুলতো মই কংগ্ৰেছত বা বেলেগ দলত মই ভোট দিব নোৱাৰোঁ। কিন্তু তাৰ মানেতো এইটো অৰ্থ নহয় যে আপুনি ভুল কৰিলেও যে আমি আপোনাক সকীয়াই নিদিম। আপুনি দেখাত ৰাহুল গান্ধীয়ে নাই আহা বুলি ক'লে, আকৌ পঞ্চ পাণ্ডৱ অনুষ্ঠান কৰিলে, কিবা কৰিলে, সেইখিনি কথাত লাগি থাকিব লাগেনে আপুনি মুখ্যমন্ত্ৰী হৈ? নাই জুবিনদাৰ ন্যায়ৰ কথা ভাবিব লাগে। আপুনিতো জুবিনদাৰ ন্যায়ৰ কথা ভাবিব লাগে। চিধা কথা ক'লে বুলিয়ে সেই মানুহজনক কোনে কেনেকৈ চক্ৰান্ত কৰি মাৰিছে সেইটো আৰু বুজিবলৈ বাকী নাই। মই এটা কথাই আমি জুবিনদাৰ অনুৰাগী অসমবাসীসকলে বিচাৰিছে যে দেশ কৈ ধৰা খাই আছে সিদ্ধাৰ্থ, শ্যামকানু, শেখৰ। সিহঁতি চকুৰ আগত ককবকাই থকা মানুহটোক সিহঁতে বচাবলৈ নগ'ল। শ্যামকানুৱে মাতি নি অনুষ্ঠান কৰিবলৈ শ্যামকানুৱে কি কৰিলে? কোনো চিকিউৰিটি ব্যৱস্থা নকৰিলে, কোনো ডক্টৰী টিমৰ ব্যৱস্থা নকৰিলে। জুবিনদা হেন শিল্পী এজনৰ লগত এনেকুৱা কৰিব পাৰিলে, যাকে তাকে শুনা পাইছোঁ গিফ্ট দি ফুৰে, গাড়ী দিয়ে, কিবা দিয়ে শ্যামকানুৱে। কিন্তু জুবিনদাৰ কাৰণে এইখিনি ব্যৱস্থা কৰিব কিয় নোৱাৰিলে? আমি এটা কথাই জানো, আমি যিমানে যোনে যি নকওক, শুভত দুখত ভোট আপুনিয়ে পাব, আপোনাকেই ভোট দিব। কিন্তু আপুনি আকৌ মিঠাতেল দিয়া এটা কথা নুলিয়াব। মিঠাতেল যদি নাই বইল খাম। তথাপিতো অসমবাসী ৰাইজে জুবিনদাৰ কাৰণে যুঁজি যাব। কিন্তু আপুনি আকৌ নতুনকৈ এটা আঁচনি মিঠাতেল দিয়া কথা নুলিয়াব। ভাল নালাগে এইবিলাক কথা। আপুনি গম পাইছেনে নাই? আপুনি কি কৈ আছে আপুনি কিজানি নিজেও নাজানে। আপুনি নিসংগ সময়ত আপুনি নিজক নিজে সুধি চাব যে মোৰ মুখেৰে কি ওলাল, মই কি কৈছিলোঁ। আমিতো আপোনাৰ পৰা সেয়া আশা কৰা নাই। আপোনাকেই ভোট দিব, আপোনাকেই জিকাব। কিন্তু আপুনি ন্যায়টো সোনকালে দিয়ক। ইমান কথা মুকটিয়াই থাকিবলৈ দৰকাৰ নাই। দেহকৈ পানীত পেলাই লৈ পেলাই সিহঁতে চাই আছে। মেনেজাৰ হ'লেই নহ'ব, টকা লোৱা মেনেজাৰটো হ'লেই নহ'ব। তেখেতৰ সেইজন যদি পানীত পৰি থাকোঁতে তেখেতে যদি চাব নোৱাৰে, সেইটো কেনেকুৱা দোষী হৈ পৰিব পাৰে আপুনি জানে, নাজানা কথা নাই। আপোনাক আমি শিকাব নালাগে, আপুনি চব জানে। আপোনাৰ দৰে চতুৰ মুখ্যমন্ত্ৰী নাই। আপুনি কৰিম বুলি ক'লে কৰিব নোৱাৰা কামো একো নাই, আমি জানো। কিন্তু আপুনি নকৰোঁ বুলি আছে, কাৰণ জুবিনদাই যে আপোনাক চিধা কথা কয়। চিধা কথা ক'লেও আপুনি ভাবকচোন, আপোনাৰ বুকুখনত কিবা এটা কথাই আপোনাক হাহাকাৰ কৰিছেনে নাই আপুনি এবাৰ নিজক সোধক। আপুনি সকলো ৰাজনীতি বাদ দি আমাৰ সোণৰ অসমখন আপুনি নেপাল হ'বলৈ নিদিব। আমি নেপাল হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ।
আমাৰ অসমখন সোণৰ হৈ থাকক। আমি মনে প্ৰাণে সদায় সেইটোৱে বিচাৰোঁ। আপুনি সেইটো হ'বলৈ আজিৰ বৰ্তমান প্ৰজন্মক আপুনি সেইটো বাধ্য নকৰাব। আমি বহুত মাধ্যমৰ যোগেদি আমি যিখিনি গম পাই আছোঁ, আমি বহুত দুখ প্ৰকাশ কৰিছোঁ, বহুত কান্দিছোঁ। আপুনি যাতে সেইটো হ'বলৈ নিদিয়ে। লগতে আপুনি জুবিন দাৰ ন্যায় দিয়ক। আপুনি গাদীও লওক। এই মিঠাতেল আল্টু ফাল্টু কিবা কিটো এইবিলাক ৰাজনীতি বাদ দিয়ক। আমুকক তহুকক আজৰিবলৈ কৰিবলৈ বাদ দি আপুনি ন্যায় দি পুনৰ আপুনি ২৬ চনত আপুনি আপোনাৰ গাদীত আকৌ বহক। ধন্যবাদ।